Hi friends, welcome back to our YouTube channel একে ব্লগ এণ্ড এণ্টাৰটেইনমেণ্ট। আৰু মই এতিয়া আপোনাৰ লাওগছৰ এই চাঙৰ তলত আছোঁ আৰু আপোনালোকক কৈ দিওঁ আমাৰ অসমত COVID-19 যোৱা বছৰ বহুত আমনি কৰিলে আৰু এইবছৰো আপোনাৰ COVID-19ৰ কথা ওলাই আছে, বন্ধ হোৱাৰ চান্স আছে। গতিকে আমি আপোনালোকক সেইটো COVID-19ৰ কথা পিছত ক'ম বাৰু। এতিয়া আপোনালোকক আমি এটা নতুন ঠাই এটালৈ আমি লৈ যাম, কিন্তু কোনটো ঠাইত লৈ যাম সেইটো আপোনালোকক এতিয়া নকওঁ। আপোনালোকে আমাৰ ভিডিঅ' চাই থাকক আৰু নিশ্চয় গম পাব। আৰু আমি এতিয়া আহি পাইছোঁ আপোনাৰ বেলতলা চাৰিআলিত আপোনাৰ এইখিনি টাইমত খুব জাম হয়। আৰু যিহেতু আমি এতিয়া গুৱাহাটীতে আছোঁ, গতিকে আমি আপোনাৰ নাৰেংগীৰ পৰা হৈ আপোনাৰ 6 মাইল হৈ কিনে জয়ানগৰ চাৰিআলি হৈ কিনে আপোনাৰ বেলতলা চাৰিআলি ওলাইছোঁ। আৰু এতিয়া আমি যাব লাগিব আপোনাৰ বেলতলা চাৰিআলিৰ পৰা আপোনাৰ গড়চুক, আৰু গড়চুকৰ পৰা আপোনাৰ ভিতৰত সোমাব লাগিব পামহি আচলতে ঠাইখিনি হয় আপোনাৰ পাহাৰীয়া এলেকা হয়। আৰু এই পাহাৰীয়া এলেকাৰ আপোনাৰ পাহাৰৰ ওপৰতে শিৱ মন্দিৰ এটা আছে। আমাৰ ঘৰৰ ভাগত ক'ব গ'লে শিৱ মন্দিৰ আছে। তাৰে যিটো দৃশ্য অতি মনোমোহা, তাৰ লগতে আৰু বহুখিনি চাবলগীয়া বস্তু আছে। গতিকে আমাৰ লগত থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি আহি পাইছোঁ আপোনাৰ ফ্ৰ'জেন প্লেনেট। ফ্ৰ'জেন প্লেনেটৰ আপোনাৰ গৰমৰ দিনতো আপোনাৰ ৰুমৰ ভিতৰত এনেকুৱা এটা টেম্পাৰেচাৰ ধৰি ৰাখে যে আপোনাৰ ভিতৰত আপোনাৰ -20 এনেকুৱা টাইপৰ টেম্পাৰেচাৰ হয়। কিয় আহিছিলোঁ, যেতিয়া প্ৰথম ষ্টাৰ্টিং হৈছিলে তেতিয়া আহিছিলোঁ, অমল আৰু মই দুয়োজন আহিছিলোঁ। তেতিয়া বাৰু ভিডিঅ' কৰা হোৱা নাছিলে, কিন্তু এইবাৰ নিশ্চয় আপোনাৰ যদি এইটো খোলা হয় তেতিয়াহ'লে আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এদিন। আৰু এতিয়া আমি লাহে লাহে আপোনাৰ গড়চুক পালোঁ। ইয়াৰ গড়চুকৰ পৰা আপোনাৰ লেফ্ট ছাইড ল'ব লাগিব। যদি আপোনালোকে খানাপাৰা হৈ আহে আপোনাৰ লেফ্ট ছাইড হ'ব, আৰু যদি আপোনালোকে জালুকবাৰী ছাইডৰ পৰা আহে তেতিয়া আপোনাৰ ৰাইট ছাইড হ'ব। আৰু আমি এতিয়া লেফ্ট ছাইড লৈ লওঁ। ইয়াৰ পৰা আপোনাৰ হিমাচলৰ মোটামুটি আপোনাৰ 2-4 কিলোমিটাৰ ভিতৰত পৰিব। আৰু এতিয়া আমি আহি পালোঁ আপোনাৰ ভীমাশংকৰৰ মেইন গেটখনৰ ওচৰলৈকে। আৰু আপোনাৰ এই ভীমাশংকৰ দাক্ষিণী পাহাৰত অৱস্থিত। এই পাহাৰখনক দাক্ষিণী পাহাৰ বুলি কয়। ভাৰতবৰ্ষৰ যিমান আপোনাৰ জ্যোতিৰ্লিংগ আছে তাৰে ভিতৰত 12 নম্বৰ জ্যোতিৰ্লিংগটো হৈছে আপোনাৰ এইটো ভীমাশংকৰ, অৰ্থাৎ যিটো দাক্ষিণী পাহাৰত আছে। আৰু এইখিনিতে আমি আহি পালোঁ আপোনাৰ পূজা সামগ্ৰী এইবিলাক এতিয়া পোৱা যায় বাৰু, ইয়াৰ পৰা ল'ব পৰা যাব। আৰু ইয়াত আপোনাৰ লিখা আছে গোটেইখিনি, পাৰ্কিঙো কৰিব পাৰিলে। যেতিয়া আপোনাৰ মানুহ বেছি হয় আপোনাৰ তেতিয়া আপোনাৰ পাৰ্কিং তলতে কৰিব ব্যৱস্থা কৰি ৰাখিছে। আৰু এতিয়া আমি আহি পাইছোঁ আপোনাৰ গণেশ মন্দিৰ হয়। আপোনাৰ ইয়াৰ ওপৰলৈকে আৰু আকৌ যাব লাগিব। আপোনাৰ ভীমাশংকৰ যাব লাগিলে ইয়াৰ তলত আছে আপোনাৰ গণেশ মন্দিৰ। ইয়াত বাইকসমূহ ইয়াতে পাৰ্কিং কৰাৰ ব্যৱস্থা কৰি ৰাখিছে, কাৰণ ওপৰত বহুত আমাৰ বাইকখনে আমাৰ ৰাজাকো এইটো পাৰ্কিং কৰি দিলোঁ। আৰু ইয়াতে সেয়া এটা কৰি লওঁ। আৰু এতিয়া আমি তলৰ পৰা গৈ আছোঁ আপোনাৰ ওপৰলৈকে। অমল আৰু মই দুয়োজন খোজকাঢ়ি গৈছোঁ। বাইকখন বাৰু তলতে থৈ দিছোঁ, বাইক অৰ্থাৎ আমাৰ ৰাজাক তলত থৈ দিছোঁ, কাৰণ ওপৰলৈ আনিব দিয়া নাই। আৰু মানুহ বেছি হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ যান জঁটৰ হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ তলতে ৰাখি থৈ দিছোঁ। আৰু হাইটো বেছি হয়, গতিকে তলত ৰখাটোৱে বেটাৰ। এতিয়া লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। অমলে হাতত থালি এখন লৈ আহিছে। কি লৈছে, ধূপ লৈছে, গাখীৰ লৈছে আৰু কিবা কিবি লৈছে। আমি ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ, অমলৰ বিয়াখন যাতে সোনকালে হৈ যায়। আজিকালি খুব মন্দিৰ ভ্ৰমণ কৰা হৈছে। অমল ভাই লাগে ঘূৰি চোৱা নাই, লাজ লাগিছে? নাই লাজ নকৰিবা, লাজ কৰিলে বিয়াখন পাতিব নোৱাৰিবা বন্ধু।
এতিয়া আমি পূজা চূজা কৰিলোঁ, কৰি কিনে অলপমান ৰেষ্ট লৈ আপোনালোকৰ দেখালোঁ, পৰিৱেশটো দেখালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এই ভিডিঅ'টো দেখিবলৈ পাব আপোনালোকৰ অতি জনপ্ৰিয় আৰু পৰিচিত ঠাই এটুকুৰা। ইয়াৰ পৰা পামহিৰ পৰা অৰ্থাৎ ভীমাশংকৰৰ পৰা বেছি দূৰ নহয়, হাৰ্ডলি আপোনাৰ 500 কিলোমিটাৰ হ'ব। গতিকে তাৰ আপোনাৰ কিছুমান দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ। গতিকে আমাৰ লগত গৈ থাকক আৰু এনজয় কৰক। আমি ইয়াত ট্ৰেটো দিলোঁ বাইদেউক আৰু আমি এতিয়া যাম, আপোনালোকক লৈ যাম আমি দীপৰ বিললৈ। পৰা লেফ্ট ছাইড লৈছোঁ এতিয়া দীপৰ বিললৈকে। তাৰ পৰা বেছি দূৰ নহ'ব, বহুত ওচৰ হয়। ইয়াৰ পৰা এই প্ৰকাৰ দেখাই পায়, কিন্তু আপোনাৰ একেবাৰে ওচৰলৈকে লৈ গৈ আছোঁ আৰু দীপৰ বিলৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি দীপৰ বিল পালোঁ। এতিয়া দীপৰ বিলৰ গাড়ী বহুত ভিৰ লাগিছে, কিয় বা কিবা আগত হৈছে চাগে। চৰি, আপোনাৰ ৰেল গেট পৰিছে, যাৰ কাৰণে আপোনাৰ খুব জাম হৈছে, ৰখিব লাগিব এতিয়া। এয়াই আপোনাৰ দীপৰ বিল, আপোনাৰ ৰাইট চাইড দেখিবলৈ পাইছে। এই গোটেইখিনি ঠাইয়ে আপোনাৰ দীপৰ বিলৰ পৰে। আৰু এতিয়া আমি আছোঁ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত আপোনাৰ বন্যপ্ৰাণী বহুত পোৱা যায়, অৰ্থাৎ আপোনাৰ বিশেষকৈ পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। ইয়াত বহুত ধৰণৰ আপোনাৰ পক্ষী ইয়াত আহে, ছিজন লয়, আৰু এতিয়াও আছে। তথাপিও আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। আৰু এই গোটেইখিনি এৰিয়া আপোনাৰ যিমান দেখিবলৈ পাইছে, গোটেইখিনি এৰিয়া আপোনাৰ দীপৰ বিলৰ পৰে। বহুতো আপোনাৰ ভিডিঅ' এলবামৰ কাৰণে শ্বুট কৰা হয় বা ফিল্মৰো শ্বুট কৰা হয়। আপোনালোকে এটা ভিডিঅ' আপোনাৰ মনত আছে চাগে, দীপৰ বিলতে জাকৈ মাৰোঁতে, আপোনাৰ সেই চংটো আপোনাৰ ইয়াতে শ্বুট কৰা হৈছিলে। কাৰণ ইয়াৰে আপোনাৰ দৃশ্যটো বহুত ধুনীয়া, আপোনাৰ চাবৰ কাৰণে বহুত মজা হয়। আৰু এতিয়া আপোনাৰ গৰমৰ ছিজন, কিন্তু গৰম যদিও ইয়াত ইমান বতাহ বলি আছে, আপোনাৰ বিশেষ এটা গৰম অনুভৱ হোৱা নাই। আপোনাৰ এতিয়া বাজিছে 11:30, 12টা বাজিছে। হয়তো ইয়াত ইমান ধুনীয়া বতাহ বলি আছে ন, একেবাৰে মজা লাগি গৈছে।